Hi guys, স্বাগতম জনাইছো আপোনালোকক সিস্টাৰ্স ৰিয়েল ভ্লগলৈ। আজি দেখুৱাই আছো কি বনাও চাই থাকিব। এই যে বহি আছে তাত মই আছো কাম কৰি আছো মই নোলাও চাই থাকক। আজি মই বনাব লৈছো দেখিছে নে এইবিলাক পাত ফুল এইবিলাক ফুল পাত এইবোৰ নেচাৰেল আজি বনাম বহুত হেলদি আৰু এইবোৰ সদায় সদায় একে সবজিবিলাক খাই থাকিবলৈ ভাল নালাগে মোৰ। আপোনালোকৰ বাৰু কেনেকুৱা লাগে জনাবচোন। সেইকাৰণে আজি এইবিলাক লৈ লৈছো আৰু বনাম চাই থাকক। এইয়াটো কল ফুল সবে চিনি পায় সবে খাইছে কিন্তু এইটো এবাৰ আজি পকৰি বনাম। খাইছেনে আপোনালোকে কল ফুলৰ পকৰি? যিসকলে খাইছে তেওঁলোকেতো জানেই বহুত ভাল লাগে। তেতিয়াহ'লে চাই থাকক। ইয়াতে দিম এইটো চাউলৰ গুড়ি অলপ দিছো আৰু দিছো হালধি আৰু নিমখ আৰু অলপমান ৰেড চিলি পাউডাৰ অকমান দিছো আৰু সব ভালকৈ মিক্স কৰিম। এবাৰ খাই চাবচোন দেই আপোনালোকে। আৰু নৰসিংহ পাত আছিলে এইটো নৰসিংহ পাতো দিম ইয়াত। এতিয়া এইখিনি ফ্ৰাই কৰিম। অকণমান পানী দি দিব এতিয়া ভালকৈ হেৰি হ'ব। এয়া খোলা কৰি দিলো দাদি আলালো। হাই গাইস এয়া তেল দি দিছো। হ'ব তই কি হাঁহি আছ? বেছিয়ে হাঁহি থাকে। এয়া তেল গৰম হৈ গ'ল। এইখিনি দি দিম কলফুলখিনি। খাই চাবচোন আপোনালোকে বহুত হেলদি হয়। এনেওতো জানেই সকলোৱে কলফুলটো ভাল। খাই চাব এনেকৈ খাই চাবচোন। এয়া ভাজি আছো এয়া হৈছেগৈ। বগা বাটত ৰাখিবি। এইখিনি হৈ গ'ল। এয়া এতিয়া এয়া নিমপাত এয়াও খাম আজি। আপোনালোকে খায়নে? একো কৰিব নালাগে ডাইৰেক্ট দি দিম। আৰু অকণমান নিমখ হালধি দি দিম হৈ যাব আৰু। এইখিনি পুৰা মচমচীয়া হোৱালৈকে ভাজিব লাগে। পুৰা মচমচীয়া হৈ যাব। ভাল লাগে কেতিয়াবা এনেকৈ তিতা খাই পেলাই। খাবচোন আপোনালোকে। হৈ গ'ল আৰু এইখিনি বেছিটো হৈ যাব খাব মন গৈছে। এয়া এইখিনি হৈ গ'ল। এতিয়া এয়া অমিতা ফুল এইটো আমাৰ পেটৰ কাৰণে বহুত ভাল। এতিয়া এইখিনি ভাজিম। আজি সব ভাজিছো আৰু সৰু সুৰা বস্তু এইবিলাক বহুত দিনৰ পৰা খাম ভাবি আছিলো কিন্তু খোৱা নাই। আজি খাম আৰু আজি সব খাম। ইয়াতো একো দিব নালাগে নিমখ হালধি দি দিলেই হ'ল। এয়া নিমখ অলপমান আৰু হালধি অলপ দি দিলোঁ আৰু অকণমান লৰাই দিম আৰু অলপ টাইম থাকিব লাগিব। তাৰপিছত হৈ যাব। এয়া
দেখিছেনে হৈ গ'ল ৰেডি এয়া তিতা এতিয়া মই বনাবলৈ লৈছোঁ ঔটেঙাৰ ভাজি সেইদিনা দেখাইছিলোঁ ঔটেঙা আৰু মাছৰ আঞ্জা এতিয়া ঔটেঙা ভাজিম কেৰাহী পাতি দিছোঁ তেল দি দিছোঁ এয়া গৰম হ'লেই এতিয়া পিঁয়াজ দিম পিঁয়াজ আৰু পাঁচফোৰণ দি দিছোঁ গৰমত ভাল লাগে এনেকৈ টেঙা খাই আৰু জলকীয়া দি দিছোঁ দুইটা অকণমান লৰাই দিম এইখিনি এয়া এতিয়া মই দি দিম ঔটেঙাখিনি থেতালিয়াই লৈছোঁ কাটি পেলাই অলপমান থেতালি লৈছোঁ ভালকৈ লৰাই দিম এতিয়া ইয়াতে দিম নিমখ গৰম মছলা জিৰা আৰু অকণমান ৰঙা গুড়া বেছি নহয় কিন্তু অকণমান কেঁচা জলকীয়া দিছোঁ সেইকাৰণে গোটেইখিনি ভালকৈ লৰাব আৰু হালধিও দিব লাগিব হালধি দি দিছোঁ ভালকৈ লৰাম এতিয়া ঢাকি থ'ম অলপ টাইম এইখিনি এতিয়া ইয়াতে অকণমান পানী দি দিম জোল হ'ব নালাগে কাৰণ পূৰা একদম হেৰি হ'ব আৰু গ্ৰেভি টাইপ হ'ব আকৌ ঢাকি দিম এয়া ঔটেঙাৰ চব্জি ৰেডি হৈ গ'ল এয়া খাই চাবচোন আপোনালোকে এবাৰ দে দে হাই গাইজ এতিয়া আমাৰ বনাই কৰি হৈ গ'ল এতিয়া ইমান গৰম নহয় সেইটো কাৰণে এতিয়া মানে চৰ্বত অকণমান খাম আপোনালোকক দেখাই আছোঁ বাৰু কিহৰ চৰ্বত খাম ন আজি মানে যোনটো চৰ্বত খাম ন মানে অলপ বস্তুটো বেলেগ মানে আমিয়ে ফাৰ্ষ্ট টাইম খাম এইটো মানে জাষ্ট সেইকাৰণে আপোনালোকে দেখাব খুজিছোঁ ব'লক চাই থাকক এইটো চিনি পাইছেনে আপোনালোকে মোৰ মতে আপোনালোকে এইটো চিনি নাপাব চাগে এইটো আমি যে খাওঁ আমি পেকেটত খাইছোঁ ৰচনা বুলি কয় যে এইটো ৰচনা মানে এইটোৰ নাম ৰচনা হয় তো চাওঁ ব'লক দিছিলে আণ্টি এজনীয়ে অঁ আৰু এইটো গুটিবিলাক বাৰু আমি থৈ দিম হেৰি কৰিম ৰুম দেখাম বাৰু আপোনালোকক ঠিক আছে আমাৰ ৰাচনা ৰেডি হৈ গ'ল বনালোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ আচলতে অকল দেখিবলৈ ধুনীয়া নহয় এইটো আচলতে খাবলৈও বহুত টেষ্টি হয় বহুত বেছি ভাল লাগে পেকেটৰ যোনটো আপোনালোকে খাই ন সেইটোতকৈ বহুত টেষ্টি হয় এইটো আপোনালোকে ট্ৰাই কৰি চাব বহুত টেষ্টি হয় তো এই গাইজ আমি এতিয়া অলপ আগত দেখাইছিলোঁ যে জুচ বনাইছিলোঁ হয় নাই আমি জুচ খালোঁ এণ্ড মই কথা এটা ক'ম বুলি ভাবিছোঁ যে যোনটো আগৰ নেক্সট ব্লগ আছিলে তাৰ আগৰ ব্লগটোত কৈছিলোঁ যে মই নেল কাৰ্ড দিম বাট মই পাহৰা নাই মানে মই ভিডিঅ'টো বনাবলৈ নহ'ল এণ্ড মই পাহৰি থাকিলোঁ বনাবলৈ তো ভাবিছোঁ যে এই ব্লগটোতে মই দেখাই দিওঁ ইমান বেছি এনেকৈ একো নালাগে ন হেৰি একদম সহজ জাষ্ট এটা বস্তুৱে লাগে তো সেইটো দি হৈ যাব দেন চাওঁ ব'লকচোন মই কৈ দিওঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যদি আপোনালোকে কাম আহে দেন কমেণ্টত জনাব তেন্তে ব'লক কি কৰোঁ চাই দিওঁ গাইজ এইটো কাৰণে 4 ফুটা নহৰু লৈ লৈছোঁ এণ্ড নহৰুটো ন এনেকৈ কাটি ল'ব মাজৰ পৰা এনেকৈ কাটিব তো গাইজ মই নহৰুখিনি কাটিলোঁ চৰি দেই আচলতে মই প্লেটত ল'ব লাগিছিলে বাট নহৰ কাৰণে ইউজ কৰিম কাৰণে মই ইয়াতে লৈ লৈছোঁ তো ফাৰ্ষ্ট এনেকৈ কাটি ল'লোঁ এণ্ড একো টান নহয় এইটো এনেকৈ যোনটো কাটিলে ন এই কাটাৰ ছাইডটো লৈ নখটোত জাষ্ট এনেকৈ কৰি দিবা আগতে মানে কি হয় জানেনে মোৰ মানে নখটো অলপো দীঘলে নহয় জানে এণ্ড দেন বায়ে ক'লে এদিন কৰিবৰ কাৰণে যে নহৰু মই একজেক্টলি মোৰ মনত নাই মনত নাই যে মোক কৈছিলে নাই বাট মোক কৈছে যেতিয়া কৰিছোঁ বুলি কৈ দিছোঁ যে বায়ে ক'লে নহৰু লগাবি নহৰু লগালে নখ দীঘল হয় এণ্ড মই লগালোঁ এনে
নখ দীঘল হৈছে আপোনালোকে ট্ৰাই কৰি চাব এণ্ড যদি কামত আহে মানে আপোনালোকৰ যদি কিবা ৱৰ্ক কৰে যদি কমেণ্টত জনাবচোন তো এয়া নখৰে হৈ গ'ল আপোনালোকে ট্ৰাই কৰি চাব দেই আৰু আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আকৌ আহিম এটা নতুন ভিডিঅ' লৈ পেলাই তেতিয়াহ'লে আজিৰ কাৰণে বাই 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 তই কৈ দে পাৰিলে বাই বাই এই নকয় বাই বাই